ভোট জলকীয়া কেজি এতিয়া বজাৰত এজনে 350 টকা বুলি ক'লে। কিন্তু এতিয়া মোৰ এই বাৰীত ভোট জলকীয়া এতিয়া এনেই এনেকৈ পৰি আছে। কিমান চাব, যেনিয়ে চাই কেৱল জলকীয়া দেখিব। কিন্তু এটা কথা সাৱধান হৈ চলিব লাগিব। ইয়াত ভৰি খোজ দিলেই জলকীয়া যেনি তেনি উপঙি আছে। চাওক এইবিলাক গেলি পৰি আছে, তথাপিও এইখিনি এনেকৈ আছে। আৰু এইখিনি মই এতিয়া ছিঙি বজাৰলৈও নিব নোৱাৰোঁ, ক'ৰবাত পেলাবলৈও অসুবিধা হৈছে। চাওক, ৰাতিপুৱাৰ পৰা বৰষুণ দি থাকে, ছিঙিবলৈ ল'লে এইবিলাক সেমেকি থাকে। আৰু সেমেকি যেতিয়া থাকিব তেতিয়া যদি ছিঙি দিওঁ লগালগ গেলি যাব। যিহেতু ভাল গছত থকা জলকীয়াবিলাক ছিঙিলে মতে শুকুৱাই দিলে বাচি থাকে, কিন্তু এনেকুৱা মৰা গছত থকা জলকীয়াখিনি যদি আমি এনেকৈ ইয়াৰ পৰা ভিজি থকা বাকি যদি লৈ যাওঁ, চব এনেকুৱা হ'ব। পানী সোমাই থাকিব নেকি? এতিয়া ইয়াৰ পৰা চফা কেনেকৈ কৰোঁ, সেইটো এতিয়া মানে বহুত সাংঘাতিক ডেঞ্জাৰ কথা আছে। বানত জলকীয়াখিনি মাৰিলে কমচে কম যদি লগত গছখিনি সলনি জলকীয়াখিনিও গ'লগৈহেঁতেন, তেতিয়া এই একেটা দুখতে মোৰ কমচে কম এই সমস্যাটো অন্ততঃ নোহোৱা হ'লহেঁতেন। যিবিলাক গছ এনেকৈ কেঁচা গছ আছিলে, মানে জলকীয়াবিলাক কেঁচা হৈ আছিলে, এনেকুৱা নহৈছিলে। এইবিলাক জলকীয়া হ'ল, এইবিলাক গছত থাকোঁতে আধা পকা আছিলে। যিবিলাক গছত এনেকৈ মাথো ফুল ধৰিছিলে আৰু এনেকুৱা কুমলীয়া আছিলে, সেইবিলাকৰ একো প্ৰব্লেম নাই। সেইখিনি পানীত গুচি গ'ল বা ইয়াত থাকিলেও মোক একো সিহঁতে আমনি নকৰে। কিন্তু এইখিনি যদি চফা কৰোঁতে কেনেবাকৈ এটা যদি এইটো বা এনেকুৱা এটা যদি লাগিবলৈ হয়, মানে জাবৰ এৰি কিনি পেলাব লাগিব, একো ঠিকনা নাই। এইবিলাক চব এই লতাখিনি নমৰিলে, কাৰণ কেলৈ এইখিনি পিছত প্ৰয়োজন হ'ব যে, সেইকাৰণে এইখিনি নমৰিলে। পিছত আকৌ মই চফা কৰিব লাগিব এইখিনি লতাখিনি, সেইকাৰণে এইখিনি নমৰিলে। ইফালে জলকীয়া গছ চাওক, কি কৰিম উপায় নাই। যদিও মই বাৰীখনলৈ আহোঁ, গছখিনি দেখি মানে কোৰ দা লৈ আহিলেও গছখিনি দেখি মানে মনটো অট'মেটিক সেমেকি যায়। এইবিলাক খোৱাৰ যোগ্য জলকীয়া, এইবিলাক মানে জাল আছে। কিন্তু কি হ'ব, 10-5টা জলকীয়া মই ঘৰত নি খাবলৈ নিলোঁ, বাকীখিনি কি কৰিম? ওচৰ চুবুৰীয়া কাৰোবাক লাগিলে দিওঁ, কিন্তু বজাৰলৈতো নিয়া সম্ভৱ নহয়। এইবিলাক গছত জলকীয়া পূৰা ভৰ্তি হৈ আছিলে। এইবিলাক কেজি হিচাপে এজোপা গছতে আছিলে, চবফালে এনেকৈ ভৰি আছিলে। যিখিনি কেঁচা আছিলে এনেকুৱা বা এনেকুৱা সৰু, সেইখিনি পানীত গ'লগৈ আৰু ফুলবিলাক ইয়াতে নোহোৱা হ'ল। এইবিলাকে ইমান একো অসুবিধা নকৰে, কিন্তু এই জলকীয়াখিনিৰ কাৰণে বহুত মানে সমস্যা হৈ গৈছে।
এতিয়া কাম লগাবৰ কাৰণে কি কৰিছোঁ, জলকীয়া গছবিলাক পূৰা উঘালি দিছোঁ। চাওক গছবিলাক কিমান মজবুত আছিলে, এইবিলাক শিপা কিমান ধুনীয়া আছিলে। আৰু জলকীয়া এইবিলাক গছত লাগি